ৰবাব টেঙা কেইটা খাবলৈ ইমান দূৰলৈ যোৱা মানুহ ক'ৰবাত দেখিছে? নমস্কাৰ সকলোকে, কি খবৰ আপোনালোকৰ? চব ঠিকে চলিছেনে? বহুত দিন ক'ৰবাত ওলাই যোৱা নাই, ভাবিলো আমাৰ পণ্ডিত কেইটাকে সুধি চাওঁ ক'ৰবাত যায় নেকি। কিন্তু ক'ৰবাত যোৱা কথা ক'লে ইহঁতে মানা কৰে জানো? ঠেংটোতো অনবৰত দাং খায়ে থাকে। তো গোটেইকেইটা লগ হৈ মেলি আৰু ডিব্ৰুগড় বগীবিলে পালোহি। এটাই বোলে আগতে ইয়ালৈ আহিয়ে পোৱা নাই। মই বোলো আমাৰ আগত যি কলি, বেলেগৰ আগত কিন্তু নকবি, লাজ পাই যাবি। ইয়ালৈ অহা টাইমটোহে আমাৰ ভাল নহল, পুৰা ৰ'দ হৈ আছে। তাৰপিছত এই হেৰি ফটা ৰ'দতে বগীবিলৰ তলত থকা কাঞ্চনজংঘা ৰিজৰ্টখনলৈ আহিলো। ইয়াত আকৌ টিকেট কাটিব লাগিব, পাৰ পাৰ্চন 30, মানে এন্ট্ৰি ফিজ। আৰু ৰিজৰ্টখনৰ পৰিৱেশটো বৰ ধুনীয়া। খানা কথাটো নাজানো বাৰু, টেষ্ট কৰি নাচালো। আমাৰ ক্লাছ 6ৰ ল'ৰাকেইটা চাওকচোন ইমান ধুনীয়াকে খেলি আছে। ৰিজৰ্টখন ভালেমান খিনিয়ে ডাঙৰ। পিছে ইয়াত বৰ বেছি দেৰি নাথাকিলো, ইমূৰৰ পৰা সিমূৰলৈ গোটেই ৰিজৰ্টখন এক পাক ঘূৰিলো আৰু ওলাই আহিলো। কিন্তু গৰমতে একেবাৰে হালত বেয়া হৈ গৈছে, বৰ বেয়া টাইমত আহি পালো নেকি। তাৰপিছত দলংখনৰ এইটো চাইডে আহিলো, মানে আমাৰ প্লানিংটো হ'ল ধুনীয়া লোকেশ্যন এটাত বহি ৰবাব টেঙা কাটি খোৱা। দেখিছে নহয়, সঁজুলি পাতি গোটেইখিনি লৈয়ে আহিছো। তাৰপিছত গোটেইখিনি নিজৰ নিজৰ কামে কামে বিজি আৰু। পিছে আমাৰ ৰবাব টেঙা খোৱা জেগাটো কেনেকুৱা লাগিছে একবাৰ কমেণ্ট কৰি জনাবচোন। গোটেইকেইটা কামতে লাগি আছে, কিন্তু এইটোৱে আকৌ বটলহে খেলি আছে। ইমান সৰু ল'ৰাটোৱে আৰু কিনো কৰিব, হাতত কিবা এটা দি দিছো আৰু খেলিবলৈ। তাৰপিছত আমাৰ ৰবাব টেঙা খিনি হ'লগে। আমাৰ সৰু ল'ৰাটোক আকৌ প্ৰথমতে দি লৈছো। ভোট জলকীয়া সৈতে ৰবাব টেঙা খিনি কিন্তু বেলেগ মজা হৈছে। এতিয়া ৰবাব টেঙানো ছোৱালীহে খাই বুলি নকব আকৌ। ৰবাব টেঙা কেইটাত কিবা আছিলে নেকি, মানে খাই মেলি আমাৰ এটা জিটিখন কৰি আছে, নাচিয়া আছে নে গায়া আছে একো ধৰিবই পৰা নাই। ইয়াৰ পিছত আমি আকৌ নদীখনৰ এইটো পাৰে যাবলৈ ওলালো। দলংখন শেষ হৈ বজাৰ এখন পায়, তাত আকৌ ইহঁতে চাইমবৰ্ড নে কি তেনেকুৱা লৈ ললে। পিছে এই বাঘে কিন্তু এইবোৰ একোৱে নাখায়। ইয়াৰ পিছত হোটেল এখনত সোমাই মেলি চাহ তাহ খাই ললো আৰু তামোল এখন মুখত ভৰাই জগন্নাথ মন্দিৰ পালোহি। পিছে ইহঁতে চাইমদ খিনি যে আনিছিলে কোনো খোৱা নাই কিন্তু দেই, গাড়ীত তেনেকেই সোমাই আছে। মন্দিৰত সোমাই আমি সকলোৱে ভালে কুশলে থাকিব লাগে বুলি দূৰৰ পৰাই সেৱা এটা জনালো। ইফালে আমাৰ ইহঁতৰ ফটো সেচন কেতিয়া কমপ্লিটে নহয়। বাৰু আজিৰ কাহিনীটি ইমানতে সামৰো দিয়ক, বহুত দেৰিও হ'ল আৰু লাহেকে ভাগৰো লাগিব ধৰিছে। ভিডিঅ'টি কেনেকুৱা পালে আপোনালোকে কমেন্ট কৰি জনাবলৈ নেপাহৰিব।